নমস্কাৰ বন্ধুসকল। ব্ৰইলাৰ ফাৰ্মত মাখিৰ কাৰণে কি দৰৱ ইউজ কৰা হয় এই দেখাই দিছোঁ। মাখি দৰৱ কেনেকৈ ইউজ কৰিছোঁ। মাখি দৰৱ এইবিলাক মাখি বহুত মৰি গৈছে। মাখি দৰৱ কি দৰৱ ইউজ কৰিছোঁ আপোনালোকক জনাম। মাখিবিলাক এইটো দৰৱ ইউজ কৰিলে মাখিবিলাক এই দেখিছে মাখি গোটেই এইখিনি মাখি পৰি আছে। মই বেক কেমেৰা কৰি দেখাই দিছোঁ আপোনালোকক মাখি দৰৱ কেনেকৈ ইউজ কৰিব লাগে, কোনটো ইউজ কৰিব লাগে। এইটো হ'ল মাখি দৰৱ, এই দেখিব পাৰিছে এইবিলাক মাখি কেনেকুৱাকৈ মৰিছে এইখিনি চাওক। ইয়াত মাছৰ পেটু আৰু ভাত এইবিলাক দিয়া আছে। মাখি পৰি আছে, মৰি আছে। এইবিলাক দেখিব পাৰিছে মাখি কিমান মৰিছে। মাখি মাৰিবৰ কাৰণে এটা দৰৱ আছে, মেডিচিন আছে। ব্ৰইলাৰ ফাৰ্মৰ ভিতৰত দিব নালাগে, ব্ৰইলাৰ ফাৰ্মৰ বাহিৰত দিব লাগে। বাহিৰত দিলে মানে ভাল। এই মাখিবিলাকে ইয়াত দেখিছে নতুনকৈ আহি পৰিছেহি মাখি, খাব আৰু মৰিব। খাব মানে ইয়াত পৰিলে বুলি ক'লে মৰিলে আৰু। মাখি দেখিব পাৰিছে কেনেকুৱাকৈ এইবোৰ খাই চব মৰিব ইয়াত। ইয়াত চাওক, ইয়াত আৰু এইটো মাখি দৰৱটো মাখি দৰৱটো ভাল হয়, কিন্তু মাখি দৰৱটো এই দৰৱটো যদি আপোনালোকে মেকুৰীয়ে যদি খায় তেতিয়াহ'লে দিগদাৰ আছে, মৰি যাব। গাহৰি খালে একো নহয়, কুকুৰে খালে নহয়। তলত বহুত মাখি পৰি আছিল, ইয়াত বহুত মাখি পৰি আছে। মাখিবিলাক কুকুৰে বুটলি খালে। সেইকাৰণে তলৰবিলাক দেখি নাপাওঁ। এইখিনি ওপৰত আছে। মই দিয়া অলপ টাইম হ'ল, 1 ঘণ্টামান হ'ল। 1 ঘণ্টামানত ইমানখিনি মাখি মৰিছে এতিয়ালৈকে। আপোনালোকক জনাই দিম বাৰু মেডিচিনটো কি ধৰণৰ, মেডিচিনটো মানে কিমান। আৰু ব্ৰইলাৰ ফাৰ্মৰ কাষত মানে অলপ দূৰত ৰাখিব লাগে। মই যথেষ্টখিনি দূৰতে ৰাখিছোঁ। মানে এইবিলাকতো মাখি ইয়াত পৰি পিনে মাখিবিলাক যাতে গৈ আকৌ হেৰিয়ত কি কয় ড্ৰিংকাৰবিলাকত পৰি দিবগৈ পাৰে। মানে সেইটো কাৰণে ব্ৰইলাৰ ফাৰ্মৰ পৰা কিছু দূৰত ৰাখিব লাগে। এইটো ব্ৰইলাৰ ফাৰ্মত যিমান মানে মাখি থাকে প্ৰায়বিলাকে আহি ডেইলি মৰি থাকিব। এইটো মানে মেডিচিন ইউজ কৰিলে আপোনালোকক জনাই দিছোঁ। মেডিচিনটোৰ নামটো কি, ঠিক আছে বাৰু। মেডিচিনটো দেখাইছোঁ মেজিক 20% SP। সেইটো মেজিকটো ইউজ কৰিলে মানে মাখি মৰিব, এনেকুৱাকৈ মাখি মৰিব। আপোনালোকৰ ঘৰত যদি মাখি আছে তেতিয়াহ'লে, ফাৰ্মত যদি মাখি আছে তেতিয়াহ'লে এনেকুৱাকৈ মৰিব। এইটো মেজিক নামটো। ইয়াৰ MRP আছে। MRP বেছি নহয়, বৰ বেছি নহয়। MRPটো খুব কম, 90 ৰুপিজ। MRP লিখা আছে। 18 মে 2022 বনিছিল। 17 মে 2024 লৈকে ইয়াৰ এক্সপায়াৰ ডেট আছে। দেখিব পাৰিছে, আপোনালোকক দেখাই দিছোঁ এক্সপায়াৰ ডেটটো কিমান দিনলৈকে আছে। আপোনালোকে পৰাপক্ষত এইটো মেজিকটো ইউজ কৰিব মাখিৰ কাৰণে। মাখি দেখিছে নহয়, আপোনালোকক দেখাই দিছোঁ। মেজিকটো ইউজ কৰিব, এইটো ভাল দৰৱ মাখিৰ কাৰণে। এইবিলাক মাখি দেখিছে কিমান মৰিছে, তলতো পৰিছে। কিন্তু এই মেজিকটো কুকুৰে যদি খায়, আপোনালোকৰ ঘৰত যদি পোহনীয়া কুকুৰ আছে তেতিয়াহ'লে মাখি বুটলি খাব পাৰে। গতিকে কুকুৰৰ পৰা অকণমান কুকুৰ বান্ধি দিব লাগিব, অকণমান সাৱধান হৈ পিনে মানে থ'ব লাগিব। তেতিয়াহে, নহ'লে মোৰো এটা কুকুৰ আছিল, মানে ঘৰত এটা আছিল, মানে আমাৰ ঘৰত আছিল আৰু কুকুৰটো মানে ইয়াৰ মাখিবিলাক য'ত নেকি পৰে ওপৰত ৰাখিলে মানে যেনেকৈ তলত মাখিটো পৰে, মাখিটো বুটলি পিনে খাই দিয়ে কুকুৰে। তাৰপিছত কি হ'ল, বেমাৰ হ'ব ধৰে। আৰু কুকুৰটো আৰু নাবাচে আৰু। ডক্টৰৰ মেডিচিন কৰিছোঁ, বাচা নাই। গতিকে এইটো মেডিচিন ইউজ কৰক আপোনালোকৰ ঘৰত যদি মাখি হৈছে, ঠিক আছে। ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ বিলকুল পাহৰি নাযাব।